এদিনাখন ৰাধা নিজৰ মহজনীৰ বাবে জংঘললৈ ঘাঁহ কাটিবলৈ গৈছিল। তেতিয়াই ওচৰৰ এজোপা বটগছৰ ওপৰত এটা যাদুকৰী টিয়া চৰাই বহি চাই আছিল। টিয়াটোৱে ৰাধাক দেখি কলে, "ৱাহ, এইগৰাকী মহিলাত কিমান পৰিশ্ৰমী! মই বহু বছৰ ধৰি চাই আহিছো। ই প্ৰতিদিনে পুৱাতে জংঘললৈ আহে আৰু নিজৰ মহজনীৰ বাবে তাজা ঘাঁহ কাটি লৈ যায়। কিন্তু এজনী মহে বহুত বেছি গাখীৰ দিব নোৱাৰে। ইয়াৰ পৰা তেনে একো লাভো নাথাকে চাগে। এই মানুহজনী দেখাত দেখোন বহুত দয়ালু আৰু ভাল। মই যিহেতু এটা যাদুকৰী টিয়া, মই গাই হৈ এই লোকজনীৰ ঘৰত থাকি সহায় কৰিব পাৰিম। মোৰ গাখীৰ বিক্ৰী কৰি ইহঁতে আৰামেৰে জীৱন কটাব পাৰিব।" এইটো ভাবি টিয়াটোৱে গছৰ পৰা নামিল আৰু সোণালী পোহৰাৰ মাজেৰে এজনী সুন্দৰ গাইত পৰিণত হল। তাৰ পিছত গাইজনী ৰাধাৰ ওচৰলৈ গৈ কলে, "হে দয়ালু মহিলা, এই জংঘলত মোৰ কোনো নাই, মই অকলে আছো। তুমি মোক তোমাৰ ঘৰলৈ লৈ যাবানে? মই তোমাক বিনিময়ত বহুত গাখীৰ দিম।" ৰাধাই আচৰিত হৈ কলে, "এইটো কি? মই কিনো সপোন দেখিছো? গাইজনী মানুহৰ দৰে কথা কৈ আছে। মই এটা যাদুকৰী গাই, সেয়ে মানুহৰ দৰে কথা কব পাৰো। তুমি মোক তোমাৰ ঘৰত ৰাখা, মোক ঘাঁহ খোৱা আৰু মই তোমাক বহুত গাখীৰ দিম।" এইটো শুনি ৰাধা বহুত সুখী হল। যদি সঁচাকৈয়ে এনেকুৱা হয়, তেন্তে আমাৰ সকলো সমস্যা শেষ হৈ যাব। তাৰ পিছত ৰাধাই গাইজনীলৈ ঘৰলৈ আহিল। ঘৰত পতিমোহনে আচৰিত হৈ কলে, ৰাধা, তুমিতো মহজনীৰ বাবে ঘাঁহ কাটিবলৈ কৈছিলা। এই গাইজনী ক'ত পালা? "মই ইয়াক জংঘলত পাইছো। এইটো যাদুকৰী গাই। ই আমাক বহুত গাখীৰ দিব। সেয়েহে আমি এই গাইজনীৰ ভালকৈ যত্ন ল'ব লাগিব।" সেইদিনাৰ পৰা দুয়োজনে জংঘলৰ পৰা গাইজনীৰ বাবে তাজা ঘাঁহ আনিবলৈ ধৰিলে। কিছুদিন পাছত মোহেনে গাঁৱৰ মুখীয়াৰ ওচৰলৈ দুধ বিক্ৰী কৰিবলৈ যাবলৈ ধৰিলে। এদিন ওচৰ চুবুৰীয়া দীপুৱে এইটো দেখি ভাবিলে, ইয়াৰ ওচৰতো এজনী মহ আছিল, তেন্তে ইমান গাখীৰ ক'ৰ পৰা আহে? দীপুৱে গোপনে মোহনৰ ঘৰলৈ গৈ চাবলৈ ধৰিলে। তেতিয়া সি দেখিলে গাইজনী মানুহৰ দৰে কথা কৈ আছে। গাইজনীয়ে যে কলে, "মোহন, মই তোমাক আজি বহুত গাখীৰ দিম। য'ত বাল্টি ৰাখিবা সকলো গাখীৰ ভৰি যাব।" নাই গায়ত্ৰী, আগতে যিমান গাখীৰ দিছিলা সিমানেই দিয়া। অধিক লোভ ভাল নহয়। এইটো শুনি দীপুৱে হিংসাত জ্বলি উঠিল। মই এই গাইজনীক মাৰি পেলাম। এদিন মোহনে গাইজনীক জংঘললৈ লৈ গৈছিল। তেতিয়া দীপুৱে লুকাই গাইজনীক হত্যা কৰিলে। গাইজনী মৰাত মোহন বহুত দুখী হল আৰু ঘৰলৈ গৈ ৰাধাক সকলো কলে। কিন্তু গাইজনীয়ে আগতেই কোৱা আছিল যে, "যদি মোক কোনোবাই মাৰি পেলায়, তেন্তে যি গছৰ তলত মোক পাইছিলা, তাৰ পাত মোৰ মূৰত ৰাখিবা। মই পুনৰ জীয়াই উঠিম।"